অলৌকিক শক্তিৰ অধিকাৰী মন্দিৰলৈ আহিছোঁ আপোনালোকক গোটেই দৃশ্যাৱলী দেখাম আৰু যেহেতু মথাৰীৰ ওপৰত এই মন্দিৰটো আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম বেক টু বিজু মাইনা ইউটিউব চেনেল পুনৰবাৰ বিজু মাইনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ অলৌকিক শক্তিৰ অধিকাৰী এটা মন্দিৰ আপোনালোকক দেখাবলৈ যেহেতু কাইলৈ মহাশিৱৰাত্ৰি আৰু সকলো মন্দিৰৰ দৰে এই মন্দিৰ ভাগতো প্ৰস্তুতি চলোৱা হৈছে ভকতসকলে আৰু এতিয়া ৰাতি যেহেতু 8 বাজি গ'ল মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ দিনত বহুত ভিৰ হয় সেইবাবে মন্দিৰ ভাগত ভিডিঅ' বনাবলৈ অকমান অসুবিধা হয় সেইকাৰণে ৰাতি আহিছোঁ ভিডিঅ' বনাবলৈ আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাম পৰিৱেশটো বেলেগ মন্দিৰতকৈ অকমান বেলেগ যেহেতু মন্দিৰ ভাগ আমাৰ মিটং নৈ বুলি ভাগ নৈ আছে আৰু সেই নদীৰ পাৰতে নদীৰ পাৰতে আমাৰ মন্দিৰ ভাগ আছে যেহেতু কাইলৈ শিৱৰাত্ৰি আছে সেইকাৰণে গোটেই মন্দিৰ ভাগৰ পৰিৱেশটো আপোনালোকক দেখাম এতিয়া বলকচোন আৰু যেহেতু অলৌকিক শক্তিৰ বুলি কৈছোঁ যদি মনৰ পৰা আপোনালোকে ভাবে মন্দিৰ ভাগত সকলো মনোকামনা পূৰণ হয় সেইটো কাৰণে মই আপোনালোকক মন্দিৰ ভাগ দেখাবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ ইমান ৰাতিখন মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যেহেতু কাইলৈ মহাশিৱৰাত্ৰি আপোনালোকো আহক আৰু গোটেই পৰিৱেশটো দেখাওঁ আহক বেছি কথা কৈ নাথাকোঁ যিহেতু ভকতসকল পূৰা ব্যস্ত কামত লাগি আছে আৰু এইটো মথাৰী বনাই থকা হৈছে এইফালে এন্ধাৰ হোৱাৰ কাৰণে আপোনালোকে নৈখন নেদেখে যেহেতু ৰাতি পৰিৱেশ গোটেইভাগে আদৰণি জনাব আপোনালোকক যেহেতু দেখিছে এটা প্ৰকাণ্ড মথাৰী তাৰ তলত এইটো এইভাগ মন্দিৰ যেহেতু অলৌকিক শক্তিৰ বুলি বাৰে এইটো কাৰণে কৈছোঁ আপোনালোকে যদি মনত যি আশা আছে এইখিনি ভাবি যদি এই শিৱ মন্দিৰ ভাগক চাকি শৰাই আগবঢ়াই আপোনালোকৰ মনোকামনা পূৰণ হয় আৰু বাঁহতলী জান বুলি কোৱা জেগাডোখৰ শিৱ মন্দিৰ স্থাপিত 2020 চন চিন্তামণিগড় মিটঙালী জিলা শিৱসাগৰ আপোনালোক আহিব আৰু বলকচোন আমি প্ৰস্তুতি কেনেদৰে চলাইছে আপোনালোকক দেখাওঁগৈ এই মথাৰী ভাগলৈ আমি সোমাই গৈছোঁ আপোনাক গোটেই পৰিৱেশটো দেখাম এতিয়া আপোনালোকক যেহেতু দিনত ভিৰ থাকে এতিয়া ৰাতি আহিছোঁ ভিডিঅ' সেইটো কাৰণে নিজান পৰিৱেশ এইফালে এইটো মথাৰী ওপৰৰ পৰা নামি আহিব লাগিব এনেকৈ গোটেই মন্দিৰ ভাগ দেখুৱাৰ আগত আমাৰ ভকতসকলে কিদৰে কাম কৰিছে সেইখিনি আপোনালোকক দেখাম ভকতসকলে পূৰা প্ৰস্তুতি চলাই আছে এগৰাকী লাগি আছে ৰাতিৰ পৰিৱেশ নিজান হৈ আছে গোটেই ইয়াত যিহেতু ভাওনা পতা হ'ব সেইটো কাৰণে গোটেই মঞ্চটো পানী দি আজি সিঁচি দিয়া হৈছে যিহেতু মিটং নৈ বুলি কৈছোঁ সেইটো কাৰণে এইফালেও গৰা দেখিছে আপোনালোকে এইফালে ধুনীয়াকৈ সুন্দৰভাৱে সজোৱা হৈছে আমাৰ ভকতসকল বহি আছে এইফালে আমাৰ ছাৰে কাইলৈ পতাকা উত্তোলন কৰাৰ কাৰণে যোগাৰ চলাই আছে আমাৰ মন্দিৰত তিয়কৰ পৰা আহিছে দেই মানুহজন একদম ৰ'বলৈ সময় নাই পুৰা ৰাতিও ব্যস্ত দিনত স্কুল এতিয়া আমাৰ দিনত স্কুল ৰাতি হ'লে সামাজিক কামত ৰাতিও ব্যস্ত এইফালে আমাৰ ভকতসকল বহি আছে এইফালেও দেখিছোঁ যিহেতু মিটং নৈৰ তলত এইটো গৰা দেখিছে আপোনালোকক দেখাই আছে সেইটো কাৰণে পৰিৱেশটো অলৌকিক শক্তি বুলি এইটো কাৰণেই ক'বলগীয়া হৈছে যিহেতু নৈ পাৰৰ এটা নিজান জেগা তাত এভাগ মন্দিৰ স্থাপন কৰা হৈছে 2020 চনত এতিয়া আমি মেইন মন্দিৰ ভাগ দেখামগৈ আপোনালোকক এইফালে যা যোগাৰ কৰি আছে সকলোফালে এইফালে আজি ভাগ আমাৰ গাঁৱৰে ল'ৰাজনে বনাইছে দেখিছে কি সুন্দৰভাৱে বনাইছে কৃষ্ণ এইভাগে মন্দিৰ ভাগ শিৱ দেখাইছে গোটেই এইভাগ মন্দিৰ ভাগ কি সুন্দৰভাৱে বনাইছে আপোনালোকে দেখিছে গোটেই পৰিৱেশটো এইফালে আপোনালোকক বাৰে কৈছোঁ অলৌকিক শক্তিৰ অধিকাৰী এই মন্দিৰ ভাগ আপোনালোক আহিব কাইলৈ মহাশিৱৰাত্ৰি যিহেতু কাইলৈ এনেও ভক্তৰ এই মন্দিৰত ভিৰ পৰিবই সেইটো কাৰণে আজিয়ে আমি দিনত প্ৰস্তুত কৰি গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ কি ধুনীয়া পৰিৱেশ দেখিছে আপোনালোকে যিহেতু এই মন্দিৰ ভাগ অলৌকিক শক্তিৰ অধিকাৰী বুলি আমি শুনি আছোঁ সেইটো কাৰণে দিনত পূৰা ভকতৰ ভিৰ সেইটো কাৰণে আমি ৰাতি ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হৈছে যিহেতু কাইলৈ মহাশিৱৰাত্ৰি এতিয়া আমাৰ ভকত কেইজনমান আছে তেওঁলোকৰ পৰা জানিম এই মন্দিৰটোৰ বিষয়ে এয়া আমাৰ মাজত মন্দিৰৰ পৰিচালনা সমিতিৰ সম্পাদক আছে আমি মানে ধন্যবাদ থাকিলে আমি বিষয়টো এনেকৈ অৱগত হ'বলৈ পোৱাৰ পৰা আমাৰ এই মন্দিৰ ভাগৰ মানে বহুত মানে অলৌকিক শক্তি আছে কিন্তু নদীৰ কাষত মানে মানুহৰ সমাগমটো আগতে কম আছিলে গতিকে এতিয়া
আজিকালি ছ'চিয়েল মিডিয়াত প্ৰচাৰটো নোহোৱা গতিকে মানে পাব্লিচিটিটো কম হৈছিলে কিন্তু এতিয়া এনেকৈ আহি পেলাই আমাৰ মাজত সোমোৱাই দি এনেকৈ জনসাধাৰণৰ মাজত পপুলাৰ হোৱাৰ কাৰণে আমাৰ মন্দিৰ ভাগৰ প্ৰতি আমি নথৈ সুখী হৈছোঁ গতিকেলৈ আমি ইয়াকে ক'লোঁ আপোনালোকো আহিব দূৰ দূৰণিৰ পৰা এনেও মানুহ আহিছে ইতিমধ্যে আৰু যিহেতু মই কৈছোঁ বাৰে প্ৰতি এইটো কথা ক'বলগীয়া আছে যে ৰাতি ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল কাৰণটো হৈছে দিনত আমাৰ ইয়াত পূৰা ভিৰ মানুহ সেইকাৰণে আমি দিনত ভিডিঅ' কৰিবলৈ অকণমান আমাৰ অসুবিধা হয় সেইকাৰণে আমি কাইলৈ যিহেতু ভিৰ হ'বই মহাশিৱৰাত্ৰি উপলক্ষে সেইকাৰণে আমি ৰাতিয়ে আজি আহিছোঁ গোটেই পৰিৱেশটো আপোনালোকক দেখাই আছোঁ এইফালে আমাৰ আইগৰাকীয়ে পূৰা চাহ দি আছে যিহেতু এইফালে আপোনালোকে গোটেই ঘৰলৈ মানে যিহেতু নৈ কিনাৰৰ জেগা সেইটো কাৰণে আমাৰ মানুহ মানে আমাৰ ঘৰৰ পৰা মানে বহুত দূৰত সেইবাবে ইয়াত মানুহ মানে বৰ ৰাতি হ'লে মহিলা মানুহখিনি আহিবলৈ অকণমান অসুবিধা হয় সেইটো কাৰণে দুই এগৰাকী আহিয়েই ওচৰৰ মানুহ মানে আহি অকণমান সহায় সহযোগ কৰি আছেহি এতিয়া দেখিছে আপোনাৰ কাইলৈ এই পৰিৱেশটো লোকে লোকাৰণ্য হৈ যাব যিহেতু আপোনালোকক গোটেই পৰিৱেশটো দেখালোঁ আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু গোটেই পৰিৱেশটো মই আপোনালোকক দেখাইছোঁ পৰা দেখিছে আপোনালোকে ভকতে বহুত কষ্ট কৰি শিৱৰাত্ৰি ভাগ পাতিছে আৰু মই বাৰে প্ৰতি আপোনালোকক কৈছোঁ অলৌকিক শক্তি বুলি এইফালে তললৈ আহিলে আপোনালোকে ইয়াত পেইণ্টাৰ গৃহ চাগে কৰিব তেওঁলোকে মহাশিৱৰাত্ৰি উপলক্ষে যিহেতু তেওঁলোকে ভাওনা প্ৰদৰ্শন কৰাব ইয়াত দেখিছে আপোনালোকে বহুত দূৰ দূৰণিলৈকে মানুহ নাই যিহেতু এইটো মথাউৰি সেইকাৰণে মথাউৰিৰ ওচৰত মানুহ নাই আমাৰ মানুহখিনি আৰু যিকেইজন মানুহে কষ্ট কৰি আছে বহুত কষ্ট কৰি আছে তেওঁলোকে আপোনালোক ভাষাৰে বুজাবলৈ হেৰি নাই পৰিৱেশটো আপোনালোক চাওক এবাৰ সঁচাকৈ বৰ অদ্ভুত পালে এইটো এনেকৈ গোটেই মন্দিৰ ভাগ গোটেই বিশাল এটা এৰিয়া আগুৰি আছে মন্দিৰটো আৰম্ভ হৈছে ইফালেও এইটো এটা ৰাস্তা পথাৰৰ মাজে ইফালেও আহিব পাৰিব এয়া ভিডিঅ' এটা কৰি দিছোঁ ৰাতিও ভকতে কাম লগাই আছে এই গড়াৰ কাষতে মন্দিৰ ভাগ বিশাল এৰিয়া এটা ইফালে এই ভাগেই অলৌকিক শক্তিৰ অধিকাৰী মূৰ্তিভাগ আপোনালোকে শুদ্ধ মনে শুদ্ধ চিন্তা যদি তেওঁক ভাবে সকলোৱে মনোকামনা তেওঁ পূৰণ কৰিছে ইতিমধ্যে আৰু আপোনালোকক কাইলৈ শিৱৰাত্ৰি আহিব এবাক দৰ্শন কৰিবলৈ শিৱ মন্দিৰ ভাগ 2020 চনতে স্থাপন হোৱা আৰু সকলোকে কৈছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত মহাশিৱৰাত্ৰি শুভেচ্ছা জনাইছোঁ।